Hey guys, welcome back to another video of RST's vlog. And আজি মানে এতিয়া আমি উপস্থিত আছো ঐতিহ্য মন্দিৰ বট্ৰদোৱা থানত আৰু আপোনালোকক মই কৈছিলো আগৰ ভিডিওটোত যে মই আনবক্সিং ভিডিও কৰিবলগীয়া আছিল বাট আনফৰচুনেটলি কৰা নহল কজ মই লাষ্ট ভিডিওটোত কৈছিলো যে মোৰ ক্যামেৰা প্ৰবলেম হৈ আছে সো ইমানটা কৰা নহল সো নেক্সট ভিডিওটো আহি আছে আনবক্সিং আৰু এতিয়া বলক আপোনালোকক বৰদোৱা দেখাও আৰু ভিডিওটো আৰম্ভ কৰো বেসিক্যালি এই জায়গাটো কৰতে আমাৰ খৰা ভাগ দিয়া হ'ব মানে যিমান বস্তু আনিছো সকলো ইয়াত দিয়া হ'ব তাৰপিছত তেওঁলোকে কিবা কিবি কৰিব আৰু বাকি মেইন নামঘৰটো হৈছে এটো বৰ্ড লিখা আছে নাটঘৰ বুলি সো বলক ভিডিওখনো দেখাও কেনেকুৱা আমি এতিয়া বৰদোৱা থানতে আছো আৰু এজন বাপে এতিয়া আমাক সকলো কথা ক'ব মানে বৰদোৱা থানৰ সকলো মানে পুৰা ডেসক্ৰিপচনত ক'ব যে ক'ত কি আছে আৰু বৰ্তমান আমি পদশিলা যোনখিনি ঠাইত আছে সেইখিনি ঠাইত উপস্থিত আছো সো বলক জানো সকলো কথা বলক এইখিনিতে মই জনাব খুজিছো যে যদি আপুনি বট্ৰদোৱা থানৰ সম্পূৰ্ণ ইতিহাস জানিব খুজিছে তেনেহলে মই এক্সট্ৰাকে ভিডিও এটা বনাই থৈছো আপুনি এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া লিংকটোত গৈ চাব পাৰে অথবা আপুনি মোৰ চেনেলটোত ভিজিট কৰি সেই সম্পূৰ্ণ ভিডিওটো চাব পাৰিব ধন্যবাদ এতিয়া আমি চাবলৈ গৈ আছো গুৰুজনাৰ পদশিলা যি শিলৰ ওপৰত বহি গুৰুজনাই বহু চৰ্চা কৰিছিল আৰু এইদৰে বহু বছৰ চৰ্চা কৰাৰ বাবে এই শিলচটাৰ ওপৰত তেওঁ ভৰিৰ চিহ্ন ৰৈ গৈছে এইজোপাই হৈছে শিলিখা গছ যিজোপাৰ তলত বহি গুৰুজনাই খাচী পাতত বহু চৰ্চা কৰিছিল আৰু এই গছজোপা বৰ্তমান বহু পুৰণি হৈছে হে গাইস আমাৰ সকলো খৰাই দিয়া হৈ গল আৰু এতিয়া আমি ঘৰলে নাযাওঁ আৰু বহুত কাম আছে আমি এতিয়া গাড়ী এখন বুকিং কৰিবলৈ যাম আৰু কি গাড়ী দেখা পাব আৰু আপোনালোককো দেখাও বট্ৰদোৱা পিছফালখিনি কেনেকুৱা একচুৱেলি বোলে বট্ৰদোৱাৰ পিছফালখিনিক পিছফাল বুলি নকৈ সৰুফাল বুলি কোৱা হয় আৰু সন্মুখ ভাগখিনিক বৰফাল বুলি কোৱা হয় মই এই কথাটো আজি প্ৰথমবাৰৰ বাবে গম পাইছোঁ আপুনিও প্ৰথমবাৰৰ বাবে গম পাইছে নে আগতেও কথাটো জানিছিল কমেণ্ট কৰি জনাবচোন বট্ৰদোৱাৰ চৌপাশ খুবেই ধুনীয়া আৰু শান্তিময় পৰিৱেশ ইয়াত চাবলগীয়া বহুত জেগা আছিলে কিন্তু মইহে আপোনালোকক দেখাব নোৱাৰিলোঁ কিন্তু অতি সোনকালে আপোনালোকক প্ৰতিটো জেগা দেখাবলৈ চেষ্টা কৰিম আহি আছো কিন্তু ৰাস্তাটোৱে ভুল হৈ গ'ল নহয় কোনফাল দি আহি গ'লো এতিয়া পিছফালৰ দৰজাখন বা ক'ত আছে এতিয়া গেটৱেটো বিচাৰিব লাগিব ক'বাদি গুচি আহিলো এতিয়া ক'ত বা গ'ল মাহঁত একচুৱেলি মানে আজি আমাৰ খুৰাই গাড়ী এখন বুকিং কৰিব সো কোনখন গাড়ী মই সঠিককৈ নাজানো তাত গৈহে মই গম পাম সো আপোনালোকেও গম পাব তাত গৈ সো বলক এতিয়া আমি ডাইৰেক্ট ডিলাৰ যাম NEXA ডিলাৰ চাগে এতিয়া কোনখন কিনে সো
ব'লক অ'কে গাইজ চ' ফাইনেলি পিছফালৰ গেটখন আহি পালোহি আৰু এইটো কি পুখুৰী বা জানো মই গম নাপাওঁ কিন্তু ইমান সোপা কিবা হয় চাগে ইয়াত কিবা কিবি ইমান বিশেষ গম নাপাওঁ আৰু সুধিবলৈও কোনো মানুহো নাই চ' পিছফালৰ দুৱাৰখন দেখিছোঁ বাৰু নহ'লে আজি গায়বেই হৈ গ'লোহেঁতেন চ' এয়া দেখা পাইছোঁ বট্ৰদোৱাত দুখন দুৱাৰ আছে এতিয়া আমি পিছফালেদি যাম পিছফালৰ দুৱাৰখনেদি মানে সৰু ফালেদি যাম আৰু পাই যামগৈ আমি নেক্সা ডিলাৰ চ' ব'লক ভিডিঅ'টো কণ্টিনিউ কৰোঁ এয়া হৈছে বট্ৰদোৱাৰ সৰু ফাল নেক্সা ডিলাৰলৈ যোৱাৰ আগত টাইলছৰ দোকান এখনত সোমালোঁ খুৰাই বোলে কিবা টাইলছ কিনে আৰু বাকী টাইলছৰ ডিজাইনবোৰ চাওক না চ' গাইজ ফাইনেলি আহি আমি পালোহি নেক্সা ডিলাৰ দেখাই দিওঁ এইখন নেক্সা এতিয়া কোনখন বা গাড়ী লয় সেইটোহে নাজানো বাৰু সেইটো অলপ পিছত গম পাম তো ব'লক ডিলাৰৰ ভিতৰলৈ এতিয়া হাতত পটজল অলপ লৈ লওঁ কিন্তু ৰ'ব সেই এইটোচোন চেনিটাইজাৰ নহয় চাফা কৰা কলিনহে চলি যাব দিয়ক বীজাণু মৰিলে হ'ব আৰু এতিয়া আমি সোমালোঁ নেক্সা চ' এতিয়া কোনখন গাড়ী লয় বা এইখন হৈছে বেলেইনো আৰু এইখন চিয়াজ নিচিনা লাগিছে কি বাৰু ভালকৈ নাজানো এইখন এছ ক্ৰছ চ' এতিয়া আমাক খাব দিলে কফি এণ্ড পানী আৰু খুৰাই বুকিং কৰি দিলে ইগনিছখনেই ৱাহ ৰাইম হৈ গ'লচোন বাৰু ৰাইম চাইম পিছত থ'লোঁ আৰু এতিয়া গাড়ীখনৰ স্পেক্সখিনি চাওঁ অ'কে কিবা কিবি লিখা আছে এইবিলাক পিছত চাই থাকিম এতিয়া গাড়ীখন ফাৰ্ষ্টত চাই লওঁ গাড়ীখনৰ লুকটো ধুনীয়া লাগিছে বাকী আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হয় গাড়ীখন এয়া হৈছে নেক্সা জিনুইন এক্সেচৰিজ শ্ব'ৰুমৰ নিচিনা সজাই থোৱা হৈছে গোটেইখিনি পাৰ্টছ এভেইলেবল হয় চাগে ইয়াত আৰু বাকী পাপা আৰু খুৰাহঁতে ইয়াত ডিছকাশ্যন চলাই আছে আৰু মোৰ এই ভিডিঅ'টো এতিয়া শেষ হ'বলৈ হ'লহি আৰু হে গাইজ ফাইনেলি আহি আমি ঘৰ পালোহি এণ্ড
আজি গোটেই দিনটো বৰষুণ দি আছিল চ' ভিডিঅ' ভালকৈ বনোৱা নহ'ল তথাপিও আপোনালোকক বহুতখিনি দেখাবলৈ যত্ন কৰিলোঁ আৰু এতিয়া মই কৰিম আনবক্সিং বাট আনবক্সিংটো হ'ব নেক্সট ভিডিঅ'ত মানে সেইটো মই বেলেগকৈ এটা ভিডিঅ' বনাম চ' নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই টিল দেন গুড বাই Please, please, please.